নমস্কাৰ ডিডি আৰ্ট চেনেলৰ সকলো ছাত্ৰ-ছাত্ৰীকে নমস্কাৰ জনাইছো। আজি ভিডিঅটো প্ৰস্তুত কৰিবলৈ লৈছো উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ পৰীক্ষা ইতিমধ্যে অনুষ্ঠিত হৈ আছে আৰু তোমালোকে পৰীক্ষা ইতিমধ্যে দি আছা। আজি এটা নটিফিকেশন ওলাইছে, কাইলৈৰ পৰা হ'ব লগা পৰীক্ষা বাতিল কৰা হৈছে। 18 তাৰিখৰ পৰা 21 তাৰিখ মানে 18ৰ পৰা 21 লৈকে যি কেইদিন পৰীক্ষা আছে তোমালোকৰ এই পৰীক্ষা বাতিল কৰা হৈছে কাৰণ এই কেইদিন অসমৰ লগতে ইয়াৰ ওচৰৰ পাজৰৰ অঞ্চলসমূহত যথেষ্ট পৰিমাণৰ বৰষুণ হৈ আছে, বহু ঠাইত ভূমিস্খলন হৈছে আৰু কিছু ঠাইত বানপানীও হৈছে। এই সকলো কথা সামৰি 18 তাৰিখৰ পৰা 21 তাৰিখলৈকে হ'ব লগা পৰীক্ষাসমূহ পিছুৱাই দিয়া হৈছে আৰু এই পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়ে তোমালোকক পিছত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা জনাব আৰু যেতিয়া জনাই তেতিয়া মই তোমালোকক ভিডিঅ' আকাৰে সবিশেষ জনাই দিম। 21 তাৰিখৰ পিছৰ পৰা যিখিনি পৰীক্ষা হ'ব সেই পৰীক্ষা আগতে দিয়া ৰুটিন মতে অনুষ্ঠিত হ'ব। এই নিৰ্দেশনাটো ডিমা হাছাও জিলাৰ বাবে অলপ পৃথককৈ দিয়া হৈছে। যিহেতু আমি গম পাইছোৱে যে ডিমা হাছাও জিলাত ভূমিস্খলন হৈ ৰাস্তা বন্ধ হৈ পৰিছে আৰু বহুতো সমস্যাৰ সৃষ্টি হৈছে। গতিকে ডিমা হাছাও জিলাত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা সকলোখিনি পৰীক্ষাই বৰ্তমান পিছুৱাই দিয়া হৈছে। কেতিয়াকৈ অনুষ্ঠিত হ'ব সেই বিষয়ে এতিয়ালৈকে জনোৱা হোৱা নাই। মূল কথাটো হৈছে এই যে পৰীক্ষা পিছুৱাই দিছে, এয়া পিছুৱাই দিছে নে একেবাৰে বাতিল বা একেবাৰে কেনচেলেই কৰি দিছে এই কথা এতিয়ালৈকে তোমালোকক ক'ব পৰা অৱস্থাত নাই। বহুতে যদিও কৈছে যে এই পৰীক্ষা কেনচেলেই হয়তো হ'ব। কেনচেল হোৱাৰ সম্ভাৱনা এই কাৰণে আছে যিহেতু এইবাৰৰ পৰীক্ষা পিছুৱাই আহি একেবাৰে জুন মাহ পালেহি আৰু তোমালোকৰ নেক্সট ইয়েৰৰ পৰীক্ষা যিহেতু ফেব্ৰুৱাৰী মাহতেই অনুষ্ঠিত হ'ব। প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহতেই হায়াৰ ছেকেণ্ডাৰী ফাইনেল ইয়েৰৰ পৰীক্ষা হয়। গতিকে তোমালোকে ছেকেণ্ড ইয়েৰৰ বাবে প্ৰস্তুতি চলাবলৈ একেবাৰে কম সময় হাতত পাবা। যদি এইসমূহ দিশ শিক্ষা সংসদে চালি জাৰি চাই হয়তো পৰীক্ষাটো কেনচেল কৰাৰো চান্স আছে। এই বিষয়ে অৱশ্যে সঠিক সিদ্ধান্ত আমি পাম যেতিয়া অফিচিয়েলি জনাব। আজিৰ ভিডিঅ'টো এইখিনি ক'বলৈকে আছিলে। আশা কৰিছো ভিডিঅ'টি চাই তোমালোকে ভাল পাইছা। ধন্যবাদ।